দাবী কৰা অনুসৰি ব্যৱসায়ীগৰাকীয়ে চান্দা নিদিয়াত মুখলৈ ঠুৱাই দিয়াৰ অভিযোগ শৃংখলৰ বিৰুদ্ধে। এবাৰ গুণ্ডাগিৰি চলোৱাৰ অভিযোগত এজন লোক গ্ৰেপ্তাৰ হৈছে। বীৰ লাচিত সেনাৰ সেই নেতাজন বুলি ইতিমধ্যে জানিব পৰা গৈছে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা গ্ৰেপ্তাৰ। ব্যৱসায়ী অংকুশ কেদিয়াৰ গোচৰৰ ভিত্তিত চলিহা গ্ৰেপ্তাৰ। ইয়াত অসমীয়া যদি নলগাই কিবা কাৰণত এইবোৰ চব বন্ধ কৰি দিয়া হ'ব। নমস্কাৰ বন্ধুসকল, এই যিবোৰ ভিডিঅ' আপোনালোকে দেখা পালে, এই ভিডিঅ'বোৰ চাই পেলাই মোৰ হাঁহি উঠে। হয়, ইয়াৰ কাৰণ হ'ল অসমত আজিলৈকে কোনো ধৰণৰ উন্নত এটা কোম্পানী হোৱা নাই বা ভাল এটা কোম্পানী কিয় নাই। ইয়াৰ একমাত্ৰ কাৰণ হ'ল, মই নাম উল্লেখ নকৰোঁ, কিন্তু কেইটামান সংগঠন আছে যি সংগঠনটোৰ কাৰণে অসমত কোনো ধৰণৰ কোম্পানীয়ে হওক বা অন্যান্য ফেক্টৰীয়ে হওক বা উদ্যোগ আহিব নিবিচাৰে। ইয়াৰ কাৰণ হ'ল অসমক বাহিৰৰ মানুহবোৰে অলপমান বেলেগ চকুৰে চায়। ইয়াত হেনো দাবী ধমকিবোৰ অলপ বেছি চলে, সেইকাৰণে যিকোনো মানুহ ইয়াত আহিব নিবিচাৰে। এই ভিডিঅ'বোৰ চাই মোৰ এইকাৰণেই হাঁহি উঠিছে যে চাব, ইয়াতে কৈছে যে অসমীয়াত বেনাৰ এখন লিখি দিব লাগে। ঠিক আছে, মানিছোঁ তেওঁৰ ভুল হ'ল, তেওঁ লিখা নাই বেনাৰখন অসমীয়াত। তাতে কিবা অসমীয়াৰ কালচাৰ গুচি যাব নেকি? কোনো ধৰণৰতো কালচাৰ গুচি নাযায়। এইখন অসম অসম হৈয়ে থাকিব। আমাৰ অসমীয়া মানুহখিনি আগতেও আমি যেনেকৈ জীয়াই আছিলোঁ, এতিয়াও জীয়াই আছোঁ আৰু ভৱিষ্যতেও তেনেকেই জীয়াই থাকিব লাগিব। বুজি পালে কথাখিনি? চাকৰিনো কেইজনে কৰিব? সকলোৱেতো চাকৰি কৰিব নোৱাৰে। শতকৰা ধৰি লওক 5জন বা 10জনে চাকৰি কৰিল, বাকীখিনিতো জীয়াই থাকিব লাগিব না। বাকীখিনি আমি কেনেকৈ জীয়াই থাকিম? আজি আমাৰ ল'ৰা ছোৱালীবোৰ চব বাহিৰে বাহিৰে যাব লগা হয়, কেৰালা, মধ্যপ্ৰদেশ আৰু ক'ৰবাত। ইয়াৰ একমাত্ৰ কাৰণেই হ'ল এইবোৰ, কাৰণ আমি বাহিৰা কোম্পানীবিলাকক ইয়াত তিষ্ঠিব দিয়া নাই। বাহিৰা মানুহবোৰৰ চকুত আমি অসমীয়াখিনি ভাল হোৱা নাই। বাহিৰা মানুহবোৰে কি ভাবে আমাৰ অসমৰ বিষয়ে, বা তেওঁলোক অসমত থাকিও গৈছে বা হয়তো বিজনেছ পাতি কৰিও গৈছে বা আহি গৈছে অসমত, সিহঁতে কি ভাবে মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰি দেখুৱাই আছোঁ। মই যোৱাকালি ৰাতি চাৰ্চ কৰিছিলোঁ হোৱাই আছামিজ পিপুল নট ইণ্টাৰেষ্টেড ইন বিজনেছ। তাৰপিছত এনেকুৱা এটা পেজ মোৰ খোল খাই আহিছিল। ইয়াতে লিখা আছে হোৱাই আছামিজ কমিউনিটি ইন আছাম ইজ নট প্ৰডাক্টিভ এজ কম্পেয়াৰ টু বেংগলীজ, মাৰোৱাৰীজ অৰ ইভেন বিহাৰীজ। মানে ইয়াতে কোৱা হৈছে যে অসমীয়া কমিউনিটিৰ মানুহবোৰে কিয় বেংগলীৰ লগত, মাৰোৱাৰীৰ লগত, এনেকি বিহাৰীৰ লগতো ফেৰ মাৰিব নোৱাৰে বা কম্পেয়াৰ নহয় সিহঁত। তাৰপিছত ইয়াতে একজন ল'ৰা আছে, আই এটেম্পটেড নামৰ ল'ৰা একজনে কমেণ্ট কৰিছে। তেওঁ ডিব্ৰুগড়ত থাকে, হয়তো তেওঁ বাহিৰৰ পৰা আহিছে। ইয়াতে লিখিছে অসমীয়া মানুহবোৰৰ থিংকিং কেনেকুৱা, ইহঁতে কি ভাবে? পুলিচ চাকৰি কৰিম, আৰ্মি যাম, ব্ৰইলাৰ ফাৰ্ম খুলিম, আৰু চাম প্ৰাইম এক্সাম্পলছ কামিং ফ্ৰম দ্য ইয়থছ অফ আছাম। এইখিনি কথা হয়তো আপোনালোকে বুজি পোৱা নাই। ইয়াতে কোৱা হৈছে যে পুলিচ চাকৰি কৰিম, আৰ্মি যাম, ব্ৰইলাৰ ফাৰ্ম খুলিম, আৰু এইবোৰ এনেকুৱা ধৰণৰ আৰু কিছুমান এক্সাম্পল আছে, যিবোৰ এক্সাম্পল অসমীয়া চামে ভাবে, মানে অসমীয়া ল'ৰাই তেনেকৈ ভাবে যে আমি সেইবোৰহে কৰিম। Most of the students stop pursuing studies after 10th, especially in Upper Assam. ল'ৰাৰ ক্ষেত্ৰত তেনেকৈ কৈছে, স্পেচিয়েলি ক্লাছ 10 পাৰ হোৱাৰ পিছত সিহঁতে আৰু নপঢ়ে। স্পেচিয়েলি আপাৰ আছামৰ ল'ৰাবোৰে নপঢ়ে, পঢ়া বাদ দিয়ে। দে এইডাৰ জাষ্ট ষ্টাৰ্ট প্লেয়িং পাবজি। সিহঁতে আৰম্ভণি কৰে পাবজি খেলৰ, ফ্ৰী ফায়াৰ, মাৰিজুৱানা এক প্ৰকাৰৰ খেলেই হয়। চিগাৰেট খায়, পাণ মছলা খায়, এণ্ড প্লে লুডু খেলে। তাৰপিছত হৌচি এক প্ৰকাৰৰ খেলেই হয়, কেৰম উইথ দেয়াৰ ফ্ৰেণ্ডছ ইন এ কৰ্নাৰ অফ দ্য ষ্ট্ৰীট। ইয়াতে কোৱা হৈছে সিহঁতে এইবোৰ আৰম্ভণি কৰে, ৰাস্তা এটাৰ কোণাত যাই পেলাই সিহঁতে কেৰম বৰ্ড খেলিবলৈও আৰম্ভ কৰে। এণ্ড ৱেন ফাইনেলি ইটছ টাইম টু ৱৰ্ক ডিউ টু ফাইনেন্সিয়েল ক্ৰাইচিছ, দে জইন শ্বপছ, হোটেলছ, কনষ্ট্ৰাকশ্যনছ ৱৰ্কছ, প্লাম্বিং, কেৰালা, তামিলনাডু, হায়দৰাবাদ ডিউ টু চাৰ্জ ফৰ ৱৰ্ক। ইয়াতে কৈছে যে যেতিয়া সিহঁতৰ পইচা পাতি দৰকাৰ হ'ব, এনেকৈতো আগতে খেলা ধূলা কৰি জীৱন অতিবাহিত কৰে, আধা সময় পাৰ কৰি দিয়ে। যেতিয়া সিহঁতৰ পইচাৰ দৰকাৰ হ'ব, পইচাৰ দৰকাৰ হোৱাৰ লগে লগে সিহঁতে হয়তো ক'ৰবাত দোকানত সোমাব, নহ'লে ক'ৰবাত হোটেলত সোমাব, মাৰোৱাৰীৰে দোকান হওক, অসমীয়াৰে দোকান হওক। যিবোৰ কিছুমান মানুহতো থাকে ভাল, আমাৰ অসমীয়াতো ভাল মানুহ কিছুমান থাকে, বহুত নামী দামী মানুহ থাকে, বহুত ডাঙৰ বিজনেছমেনো আছে। কিন্তু কথা হ'ল কিছু চাম ডেকা ল'ৰা উদ্ভণ্ডালি যে কৰে, সিহঁতে উদ্ভণ্ডালি কৰাৰ কিছুমান ইয়াতে উদাহৰণ দিছে। আৰু সিহঁতে হোটেলত কাম কৰে, কনষ্ট্ৰাকশ্যন ৱৰ্কছ মানে হ'ল এই লেবাৰ টাইপৰ কিছুমান কাম হয়, কিছুমানে কনষ্ট্ৰাকশ্যনত লৈ লয়, সেইবোৰ লেবাৰৰ দ্বাৰা কৰা যায়। প্লাম্বিং মানে হ'ল পাইপলাইনৰ কামবোৰ। কেৰালা, তামিলনাডু, হায়দৰাবাদ ডিউ টু চাৰ্জ ফৰ ৱৰ্কছ। কেৰালা, তামিলনাডু, হায়দৰাবাদ এইবোৰত কাম বিচাৰি যাবলগীয়া হয়। দ্য টিনেজাৰ্ছ অফ আছাম আৰ জাষ্ট ডাম্প
এণ্ড লেজি। তেতিয়াহ'লে ভাবি চাক এইখিনি কথা যে কৈছে কিমান মানে লাজৰ কথা হ'ব পাৰে, আমাৰ অসমৰ মানুহৰ কাৰণে কিমান লাজৰ কথা হ'ব পাৰে ডাম্প এণ্ড লেজি। আমাৰ যিখিনি প্ৰাপ্তবয়স্ক ল'ৰা ছোৱালী আছে সিহঁত হ'ল ডাম্প মানে অলপ মূৰ্খ টাইপৰ বা আৱাং বেঙা টাইপৰ বুজাইছে, আৰু লেজি মানেতো গমেই পাইছে মানে কাম কৰিব নিবিচাৰে এলেহুৱা টাইপৰ, তেনেকুৱা ধৰণে সম্বোধন কৰিছে আমাৰ অসমীয়া ল'ৰা ছোৱালীক। পেৰেণ্টছ ডাজ নট টিচ দেম টু গ্ৰেভ নিউ অপৰচুনিটিছ, মানে পৰিয়ালৰ মানুহে আমাৰ ল'ৰা ছোৱালীখিনিক কিছুমান কথা নিশিকায়, মানে হয়তো অমুকটো বিজনেছটো কৰিব লাগে বা অমুক কামটো কৰিব লাগে, এইটোত ভৱিষ্যত আছে যিহেতু তই অমুকটোত কৰ বা অমুকটোত যা, কিন্তু সেইবোৰ আমাৰ ফেমিলিয়ে নকৰে বুলি কৈছে। দে গিভ ইউ মানি এণ্ড দে ৱৰ্ক ইজ ডান, আৰু যিবোৰ মানুহে আপোনাৰ ল'ৰা ছোৱালীক খটুৱাই পেলাই টকা উপাৰ্জন কৰি আছে, যে সিহঁতেতো টকা লুটি আছে, টকা ঘটি আছে, কিন্তু ব্যৱহাৰ কৰিছে কাক? আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিক বা অসমীয়া ল'ৰাখিনিক। আৰু পইচা দিয়াৰ পিছত সিহঁতৰ সেই অভাৱটো হয়তো সেই সময়খিনিৰ কাৰণে পূৰণ হৈছে। মষ্ট ইম্পৰ্টেণ্টলি দ্য নিউ জেনেৰেশ্যন ইজ মিছ ইউজিং দ্য টেকন'লজি এণ্ড দ্য মাইণ্ডছেট টু ক্ৰিয়েট নিউ ইনোভেশ্যন। এতিয়া চাব কিমান টেকন'লজি আহিছে, বৰ্তমান AI আহিছে আৰু বহুত কিবা কিবি। AIটো একদম মানে গোটেই পৃথিৱী এতিয়া দখল কৰিবলৈ লৈছে। যদি এইবিলাকো শিকা যায়, এইবিলাক শিকিলেওতো নানা ধৰণৰ কামবোৰ, কিমান ডাঙৰ ডাঙৰ কাম থাকে, কিমান ডাঙৰ ডাঙৰ কোম্পানীবিলাকত কামবিলাক পাই যাব, কিন্তু সেইবিলাকৰ মাইণ্ডছেট নাই। এই টেকন'লজিবোৰ যে আমি ৰাখিব লাগে, এইবোৰ টেকন'লজি আমি যে ধৰিব লাগে, সেইবোৰৰ প্ৰতি কাৰো কিন্তু ইচ্ছা নাই। টু বি ক্ৰিয়েটিভ এণ্ড প্ৰডাক্টিভ ইজ মিছিং, আৰু সেইকাৰণে এইবোৰ আমাৰ মিছ হৈ আছে। এতিয়া চাব আৰু এটা কথা কৈছে, অৰ জইনছ আছো এণ্ড এক্সৰ্টছ মানি ফ্ৰম বিজনেছ স্পেচিয়েলি দ'জ হু আৰ নট নেটিভ। ইয়াতে কোৱা হৈছে আছুত জইন কৰে, অসমীয়া ল'ৰাখিনি আছুত জইন কৰিব আৰু শক্তি দেখুৱাই বিজনেছমেনৰ পৰা পইচা টানি আনে, মানে শক্তি দেখুৱাই যিবোৰ দুৰ্বল টাইপৰ মানুহ থাকিব, বাহিৰৰ পৰা অহা মানুহ, সেইটো বেংগলীয়ে হওক, বাৰোৱাৰীয়ে হওক, বিহাৰীয়ে হওক, সিহঁতক দাবী ধমকি দি পেলাই পইচাখিনি কৰায়ত্ব কৰাৰ কাৰণে চেষ্টা কৰে। ইয়াতে আৰু এটা কথা কৈছে, দ্য চান্দা কালচাৰ ইজ এ বিগ বেন অফ আছাম। চান্দা পাৰ্টি মানে চান্দা পাৰ্টি বুলিও কোৱা গৈছে, চান্দা কালচাৰ বুলিও কোৱা গৈছে। এইটো এটা খুব ডাঙৰ এটা ইছ্যু, অসমৰ কাৰণে বহু ডাঙৰ এটা ইছ্যু হয় এইটো। ডে লাইট ৰবাৰী ইন দ্য নেম অফ জাতীয়তাবাদ এণ্ড এডুকেটেড আছামিজ ইউজুৱেলি টাৰ্ণ এ ব্লাইণ্ড আই টু ইট এজ ইট ষ্ট্ৰকছ আৱাৰ ইগ' চিন্স দে বুল্লি দ্য নন আছামিজ বিজনেছমেন। যিসকল দুৰ্বল টাইপৰ মানুহ আছে, মানে আউট অফ আছামৰ পৰা অহা দুৰ্বল টাইপৰ মানুহ আছে, দুৰ্বলটো কোনো নহয়, সবলেই হয় প্ৰত্যেকেই, কিন্তু এই অসমীয়াই আমাৰ কি কৰে, যিসকল এডুকেটেড ল'ৰা আছে সিহঁতে কৰাপশ্যন কৰে সিহঁতক। ইয়াতে আৰু এটা কথা কৈছে, I have observed and experienced the supposed drivers riders from the supposed Mia community to be much more active, willing to take rides and amenable regarding fares compared to their Assamese counterparts who I have found to be rude and often unwilling accept trips. মানে ইয়াতে কোৱা হৈছে যিবোৰ মুছলমান কমিউনিটিৰ মানুহ আছে, এই ল'ৰাজনে কৈছে যে যিবোৰ মুছলমান কমিউনিটিৰ ল'ৰা আছে সেইসকল কামত বেছি এক্সপাৰ্ট, আৰু সিহঁতে কেতিয়াও সিহঁতৰ লগত বেয়া ধৰণত অহা নাই। মুছলমান কমিউনিটিৰ মানুহখিনিৰ পৰা সিহঁতে কোনো ধৰণৰ বেয়া এটা শব্দ শুনা নাই। এইবাৰ ইয়াতে আৰু এটা ধুনীয়া কাহিনী কৈছে, চাব এইটো কাহিনী নহয়, এইটো বাস্তৱ হয়। Once the bill of an Ola bike ride was shown as 40 rupees. তাৰমানে একজন অসমীয়াৰ বাইকত উঠি, ওলা বাইকত উঠি ফেলে মাৰোৱাৰী ল'ৰা একজন এক ঠাইৰ পৰা আন এঠাইলৈ গৈছিল, তাতে ভাড়া হয় 40 টকা। তেওঁ জানে যে তাতে ভাড়া হৈছে 40 টকা। I knew that the guy would ask for extra money. আৰু সেই ল'ৰাজনে জানিছিল, সেই মাৰোৱাৰী ল'ৰাজনে জানিছিল যে তেওঁ এক্সট্ৰা পইচা সুধিব। এতিয়া মানুহ এটা দেখাতে গম পায় না এওঁ অসমীয়া নে এওঁ মুছলমান নে এওঁ বেংগলী, এইবোৰ গোটেইখিনি কথা কিন্তু ফেচত ধৰা পৰেই প্ৰায়। আৰু সেইকাৰণে সেই মাৰোৱাৰী ল'ৰাজনে গম পাইছিল যে এওঁ অসমীয়া, আৰু অসমীয়া হোৱাৰ কাৰণে তেওঁ কিন্তু এক্সট্ৰা পইচা সুধিব মোৰ তাত। আৰু তেতিয়া তেওঁ নিজেই জানি বুজি I knew that the guy would ask for extra money. So I just said that the bill was 80 rupees. আৰু সেইকাৰণে মই তেওঁক কৈছিলোঁ যে তোমাৰ বিল 80 টকা হৈছে ন, এনেকৈ কৈছিলে। The guy ended up asking for 120 rupees when he heard that the bill was 80 rupees. এতিয়া চাওক, এইখিনিত কৈছে যে
যেতিয়া সেই মাৰোৱাৰী ল'ৰাজনে কৈছিল যে 80 টকা হৈছে ন আপোনাৰ বিল, কিন্তু তাতে একচুৱেলি 40 টকা হৈছিল। তাতে একচুৱেলি 40 টকা হৈছিল। সেই মাৰোৱাৰীজনে ভাবিছিল যে এওঁতো এক্সট্ৰা পইচা সুধিবই মোৰ তাত, গতিকে মই তেওঁক বেছিকৈ দি দিওঁ আৰু 40 টকা। কিন্তু যেতিয়া তেওঁ কৈছিল যে 80 টকা হৈছে ন আপোনাৰ বিল, তেতিয়া কিন্তু সেই অসমীয়া ল'ৰাজনে কি কৈছে যে আপোনাৰ 80 টকা হোৱা নাই, আপোনাৰ কিমান হৈছে 120 টকা। এইটো এটা হাঁহি উঠিবলগীয়া কথা, আমাৰ অসমীয়াখিনিৰ ইমান অপমান। তাৰপিছত আৰু এটা কথা কৈছে এগেইন, মানে আকৌ, ডিউৰিং দ্য আৰ্লি আৱাৰ্ছ অফ 1st January I wanted to book a cab. পিছদিনাখন ৰাতিপুৱা মই কেব এটা বুক কৰিব বিচাৰিলোঁ। I met with 4-5 Assamese drivers when I called them. Either they were drunk or they straight off refused the trip. মই 4-5জন অসমীয়া ড্ৰাইভাৰক লগ পাইছিলোঁ। মই ৰাতিপুৱাৰ ভাগত 1st জানুৱাৰীৰ দিনা যেতিয়া ৰাতিপুৱাৰ ভাগত মই আকৌ ওলাই আহিব চেষ্টা কৰিছিলোঁ, আহোঁতে কেবৰ ড্ৰাইভাৰ 4-5জনক মই লগ কৰিছিলোঁ, আৰু সেই 4-5জন ড্ৰাইভাৰেই আছিল অসমীয়া। তাৰপিছত সিহঁতে কি কৰি আছে, ড্ৰিংক কৰি আছে। ড্ৰিংক কৰি থকাৰ মাজতে আৰু কৈ দিছে যে ৰিফিউজ টু ট্ৰিপ, মানে সিহঁতক তেওঁক মানে লৈ যাব নোৱাৰে। এইখিনি কথাত আপুনি কি বুজি পালে? এইখিনি কথাত এইখিনিয়ে বুজালে যে অসমীয়া মানুহখিনিয়ে, মানে অসমীয়া যুৱচামে ড্ৰিংকটো বহুত কৰে, আৰু সেইটো সকলোৱে নকৰে, কিন্তু 80% কৰে। মই মোৰ নিজৰ গাঁৱতো এইবোৰ প্ৰমাণ পাওঁ। গধূলি হ'লে 2 টকাৰ চানা ভাজা ল'ব আৰু টোপোলা কিনিবলৈ যাব। তাৰপিছত then I met with a Bengali Muslim driver and he safely dropped me at my destination. তাৰপিছত মই সেই 4-5জন অসমীয়া মানুহক আওকাণ কৰি ফেলে, মানে সিহঁতৰ দ্বাৰাতো লৈ যোৱা নহয় বুলি মই যেতিয়া ভাবিলোঁ, তেতিয়া মই মুছলমান ড্ৰাইভাৰ একজনক লগ পালোঁ, আৰু সেই মুছলমান ল'ৰাজনে মোক মোৰ গন্তব্যস্থানত থৈ আহিল। Nowadays bro I straight off reject any Assamese drivers. আৰু সেইকাৰণে কৈছে, আৰু এজন ল'ৰাই কৈছে যে মই সেইকাৰণে আজিকালি কোনো অসমীয়া ড্ৰাইভাৰক মই ক'ৰবাত যদি যাবলগীয়া হয় তেতিয়াহ'লে মই নলওঁ। গতিকে ৰাইজ মোক ইয়াত বেয়া নাপাব, মই যিখিনি অৰিজিনেলি কথা মই সেইখিনি কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, আৰু আমাৰ অসমৰ বিষয়ে কোনে কি ভাবে মই সেইখিনি কথাই আপোনালোকৰ মাজত আগবঢ়াইছোঁ। গতিকে চাব, এইটো কথাও মাইণ্ড কৰি ৰাখিব, আমি ধৰি লওক কিবা এটা বিজনেছ আৰম্ভ কৰিছোঁ, নিশ্চয় আমি বিজনেছটো আৰম্ভ কৰিবই লাগিব, কাৰণ আজি নহয়তো কালি অসমীয়াই কিন্তু বিজনেছ কৰিবই লাগিব, কাৰণ চবেতো চাকৰি নাপায়, আৰু খেতি বাতিৰ ওপৰতোতো প্ৰত্যেকেই নিৰ্ভৰশীল হ'ব নোৱাৰে। চ' বিজনেছ চলিবলগীয়া হ'লে অকল অসমীয়াই দি বিজনেছ নচলে, বা অকল বেংগলীয়ে দি বিজনেছ নচলে, বা বিজনেছ ইজ নট অনলি ফৰ মাৰোৱাৰীজ। আমি প্ৰত্যেকেই যেতিয়া একগোট হৈ থাকিম তেতিয়াহে বিজনেছটো সম্ভৱ হ'ব, যিকোনো বিজনেছ তেতিয়াহে সম্ভৱ হ'ব, আৰু তেতিয়া ভালকৈ চলিব সেই বিজনেছটো। আপুনি চাওক, আজি আপুনি মুম্বাই যাব, মুম্বাইত কি অকল খালি মাৰোৱাৰী বা বিহাৰী মানুহেই আছে নেকি? মুম্বাইত আমাৰ অসমীয়া মানুহ আছে, বেংগলী আছে, তাৰপিছত মাৰোৱাৰী আছে, নেপালী আছে, মাৰাঠী আছে, আপুনি কি বিচাৰে চব জাতিৰে মানুহ পাব তাতে। আৰু সিহঁতৰ কি মুম্বাইটো বেলেগে কাঢ়ি লৈ গৈছে নেকি? আজি কলিকতা যাওক, কলিকতাত কি অকল খালি বেংগলী মানুহেই আছে নেকি? তাতে চব জাতিৰে মানুহ আছে, আৰু সেইকাৰণে সিহঁতে চলিও আছে ভালকৈ। গতিকে আমিও যদি ভালকৈ চলিব লাগে নহয়, আমাৰ অসমতো ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আহিব লাগিব, আৰু সিহঁত অহাৰ কাৰণে আমি ৰাস্তা মোকলাই দিব লাগিব। যদি মোৰ কথাখিনি বেয়া লাগিছে মোক ক্ষমা কৰিব। জয় আই অসম।